everyone, welcome to my channel. I hope সকলে ঘৰত ভালে কুশলে আছে। So আজি আমি মানে দুজনীয়ে আহিছো Ambubachi Mela. So let's start the journey. বহুত বেছি ৰ'দ দিছে কিন্তু বহুত বেছি ভাল লাগে আহি মন্দিৰত আৰু আপোনালোকক মই গোটেই ভিউটো দেখাই আছো। তো আমি গৈ গৈ আধা পালো আৰু যাই আছো বহুত দূৰ বাপৰে বাপ। জুচ খাই লওঁ এই গ্লুকন দি দিছে তাৰপিছত যাম দি আৰু আছে বহুত আছে আৰু এতিয়া বহি লৈছোঁ আমি দুজনী বহুত বেছি ভাগৰ লাগছে আৰু কিমান আছে অলপ আছে লাগে আমি গেটটো মাৰিছোঁ চ' মোটামুটি আমি 3 ঘণ্টামান খোজে কাঢ়িলোঁ তাৰমানে আজি নতুন ৰাস্তাটোৰ পৰা আহি আছোঁ যে আৰু বেছি মানে লম্বা হৈ গৈছে এই ৰাস্তাটো নতুন একদম বহুত বেছি লম্বাই আমি এক্সট্ৰা আৰু 2 কিলোমিটাৰ এক্সট্ৰা কাঢ়িছোঁ আৰু বাপৰে পৰি পৰিহে কিবা ভুকি আছে আপুনি গৈ যাবহে দিলে বিহু চাব বাকী আছে মোৰ বাপৰে আৰু উঠব বাকী আছে সো ফাইনালি আমি মন্দিৰ পালো এই ইয়াত পাম বল বলা খাই লওঁ কি চিন্তাত আছে তই আমি এতিয়া ভাত খাই পেলাই যামগৈ আইচক্ৰীম পাৰ্টি চ' আমি ইয়াত বহি লৈছোঁ বহুত বেছি ভাগৰ লাগছে আৰু মানুহ গৈয়ে আছে এতিয়াও 1 hour later চ' ফাইনেলি ঘৰ আহি পালোঁ এয়া এতিয়া 6টামান বাজিলে গা পা ধুই ল'লোঁ অম্বুবাচীত যাই একচুৱেলি বহুত বেছি ভালেই লাগিছে কিন্তু কি হৈছে চেণ্ডেল যিহেতু আমি গেটৰ পৰাই পিন্ধা নাই ব্যৱস্থাটো মানে অলপ বেয়া বুলিয়ে কওঁ মই কাৰণ কাৰ্পেট গোটেই ৰাস্তাটো যিমান আমি মানে খোজ কাঢ়িছোঁ সিমান গোটেই ৰাস্তাটোত মানে এটাও কাৰ্পেট নাই বুলিয়ে ক'ব পাৰি মানে ব্যৱস্থাটো সঁচাকৈ বহুতেই বেয়া কাৰণ যিবিলাক মানুহ খোজকাঢ়িব অলপ দিগদাৰ বয়সীয়াল মানে সিহঁতৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈছে আশা কৰোঁ অহা বছৰ যাতে অম্বুবাচী মেলাৰ ব্যৱস্থাটো বহুত বেছিয়ে ভাল হয় চ' তেতিয়ালৈ বাই বাই আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছিল তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এটা লাইক কৰি দিব